অ বোৱাৰী অ বোৱাৰী অ হেৰি নহয় মই পতককৈ এইটো কি কয় মেনকা ঘৰৰ পৰা আহোঁগৈ তই সেই ভাতকেইটা বনাবিচোন দেই ভাত পানীকেইটা ধুনীয়াকৈ বনাই থবি মই সেই কাপোৰকেইটা ধুই থৈ আহিছোঁ বাৰু মোৰ ভাগৰ ভাতকেইটা তই সেই কেতিয়াবা ধুবি ভাত পানীকেইটা বনাই আজৰি হৈ মই মেনকা ঘৰৰ পৰা আহোঁগৈ তহঁতৰ বোলে হেনো সেই নচলে এজনী কাহানি বাতাই আনিলে মই চাবলৈ যোৱাই নাই নহয় কথাটো আকৌ বেয়া হ'ব নহয় গৈ আহোঁগৈ ন ময়ো যাব লাগিছিলে তই যাবি বেলেগ এদিনা তই কাম বনবোৰ কৰি মেলি আজৰি হৈ বেলেগ এদিনা যাবি মই ঘৰত থাকিম আকৌ ক'ৰবাত আলহী তুলহী আহিলে আকৌ মানুহ দুনুহ নাথাকিব নহয় ঘৰখনত তই সেই এইটো কি কয় যা ভাত পানীকেইটা বনাই কিনে অকণমান সেই আৰাম কৰি ল'বি দেই কাম বনবোৰ কৰি আৰাম কৰিবি মই আহি পাই যামহি বাৰু যা যাওঁচোন ঐ মেনকা আছনে আছোঁ কলৈনো যাবি হয়নে কেলে আমাৰ ঘৰলৈকে যাব পাৰচোন ঘৰৰ কাম বন যিহে যাবই নোৱাৰ হেৰি নহয় তহঁতৰ নচালীজনী চাবলৈহে আহিছোঁ পাই চাবি কিনো পিছে নচালী চাবি নচালীজনীয়ে ৰাতিপুৱাই নিজৰ কাম বনবোৰ কৰি মেলি ভাত পানী বাৰু বনাইছে নাবনা বুলি নকওঁ বনাই কোনাই এতিয়াহে 12টা নবজাৰ আগতে বিচনাত উঠিলে শুব হ'লে তোৰ ছোৱালীজনী ক'ত গ'ল ল'ৰা গ'ল কামলৈ ছোৱালী গ'ল কলেজলৈ মই এতিয়া অকলে থাক পিছে হেৰি নহয় মৰম চেনেহ কৰনে নাই মৰম চেনেহ কৰিবি আকৌ পাই মৰম চেনেহ কৰিবি যি লোকৰে যি নিজৰে তেনেকেনো কিয় কৈছ তেনেকৈ নকবি আকৌ নাপায় নহয় এইটো কথা নহয় মেনকা গম পাইছ নিজৰ সদায় নিজৰ নহয় তোৰ আজি কিবা এটা হওকচোন বাৰু তোৰ ছোৱালীচোন কলেজলৈকে যায় আৰুচোন ঘৰত বোৱাৰীহে থাকে ল'ৰাও কামলৈকে যায় তোৰ আজি কিবা এটা হ'লেচোন সেই বোৱাৰীজনীহে পাব আজি হস্কিল মস্কিল নহওক বা কথাটো কৈছোঁ ঘটিলেও একে নঘটিলেও একে পকৰহে হৈছে ছোৱালীজনী কলেজলৈ গৈছে তাইহে তিয়নীকেইটা থৈ গৈছে তাই সেই ধুব পৰা নাই তাই নিজৰ কাম বনবোৰ কৰিলে কৰি পেলাই সেই বিচনাত উঠিলে বোলে ছোৱালীজনী ভাগৰ বোলে হেৰি তিয়নীকেইটাকে ধুই দিওঁচোন হেৰি এইটো কি কয় জীয়েকৰ ভনীয়েক যদিও তাৰ নিজৰে ভনীয়েক বুলি নাভাবে তাই ধুব মেলিব নোৱাৰে সেইটো নিজে বুজি পাব লাগে আকৌ তাইক আকৌ মই কি শিকাব লাগে মাকৰ ঘৰৰ পৰা কেলে মাকে শিকাই পঠিওৱা নাই পিছে হেৰি নহয় বোৱাৰী যদি শুই আছে আজি নাচাওঁ বেলেগ এদিনা আহিম দে আজি যাওঁগৈ আৰু তামোল চামোল নাখাওঁ ঘৰত এখন খালোঁ পিছে পাই বৰ গাটো বেয়াও লাগিছে ভাল লাগি থকা নাই সেইকাৰণে দেই মই যা তইতো নিজৰ বোৱাৰীৰকে শিকাই বুজাই ল'বিগৈ যা পিছে এদিন যাম নহয় চাবলৈ কেনেকুৱানো কি কথা তাই একেবাৰে বৰ সতী সাবিত্ৰী হৈ পেলাই মোক বুজাবলৈ আহিছে মই জানো নহয় কোন কেনেকুৱা মেনকা মই ভাল বুলি ভাবিছিলোঁ এই ভাল নহয় দেই বোৱাৰীজনীক চাগে ভাল কলা বোৱাইছে মই আকৌ আমাৰ বোৱাৰীজনীক তেনেকুৱা নকৰোঁ পাই তাই যিটো কাম ভাল পায় সেইটো কাম কৰক দেই কেনেকৈ কৈছে বোলে নিজৰ সদায় নিজৰ লোকৰ সদায় লোকৰ বোলে লোকজনীকো নিজৰ বুলি ভাবিলেহে আজিকালি মৰম চেনেহ কৰিব তাইও সেই নিজৰ মাকজনীক এৰি থৈ অহা নাই জানো তোক তেতিয়াহে তোৰ নিজৰ মাৰে বুলি ভাবিব তই মৰম চেনেহ নকৰ চাগে ভাল নহয় দেই মেনকা নাহোঁ দেই আমাৰ ঘৰলৈ গ'লেও সেই আমাৰ বোৱাৰীজনীক সেই শিকাই বুজাই বেয়াহে গৈ পেলাব পাই মোৰ নাহোঁ আৰু সিহঁতৰ ঘৰলৈ বোৱাৰী তই কি কৰিছ এইবোৰ ভিতৰত সোমা এইবোৰ বাদ দে ভিতৰত মেনকা ঘৰলৈ গৈছিলোঁ মইতো ভিতৰত কোনোবা হেৰৌ এইবোৰ বাদ দে তই বাহিৰলৈ বৰকৈ ওলাই সোমাই নুফুৰিবি দেই মেনকা ঘৰলৈ গৈছিলোঁ কৈছোঁ নহয় মেনকা বোৱাৰীজনী চাবলৈ নাপালোৱে মেনকা সেই তাইৰ ভাগৰ গেলানি সোপাকে গায়ে থাকিলে তাই বোলে সেই দিনৰ দিন ৰাতিপুৱা কাম কৰিছে ছোৱালীজনী কলেজলৈ গৈছে বোলে তাই তিয়নীকেইটা থৈ গৈছে সেই জীয়ৰী ছোৱালীজনী নিজৰ তিয়নীকেইটা ধুব নোৱাৰে নবৌয়েকে ধুবলৈ থৈ গৈছে বোলে তাৰপিছত হেনো বোলে হেৰি মাকে কৈছে বোলে যি লোকৰে বোলে যি নিজৰে বোলে নিজৰ ছোৱালীজনীক কেনেকৈ মৰম চেনেহ কৰে কি লোকৰজনীক তেনেকৈ মৰম চেনেহ কৰিলে তাইক কি মাক বুলি নাভাবিব নি হয় নাই বাৰু মই সেইকাৰণে মই ভাবিছোঁ দেই বোলে সিহঁতৰ ঘৰলৈ নাযাওঁ মোৰ ঘৰখনো ভাঙিব সিহঁতৰ বোৱাৰী মেনকা যদি আহে তই ভিতৰৰ পৰা ভুলতো নোলাবি দেই তই ভিতৰৰ পৰা ভুলতো নোলাবি
এই মেনকাই বোৱাৰীজনী সেইজনী ভাত খোৱা কোৱা নাই চাগে, ভাল লতি ঘটি কৰিছে দেই। মই বোলো নচালীজনী চাবলৈ যাওঁ বোলো, বহুত দিন হ'ল বোলো, আৰু একেলগতে মেনকা থকা নাছিলে জানো। এতিয়ানো এখন কিনো অংকীয়া পংকীয়া গাইছে জানো। আৰু হেৰি বোৱাৰীজনীৰ কথা যিখন গেলানি গালে, মই কৈছোঁ নহয়, মই বাটটো কৈ আছোঁ, মই তেহেঁতৰ ঘৰত তামোল অকণো নেখালোঁ আৰু আকৌ চিঞৰ বাখৰ লাগে বুলি, গম পাইছনে? ইমানখন গালে ইমানখন গালে। আৰু নিজৰ জীয়েকজনীক যিমান মৰম কৰে, সেই লোকজনীকো সেই তেনেকৈয়ে মৰম কৰিব লাগে, তেতিয়াহে সেই আজি তোৰ কিবা এটা হ'ল। তোৰ নিজৰ জীয়ে নাপায় নহয়, বোৱাৰীজনীহে পাব। আৰু কৈছোঁ নহয়, যিখন তাই গাইছে, মই বোলো হ'ব মই যাওঁ আৰু বেলেগ এদিনা নচালীজনী চামহি বোলো, আজি বোলো নাচাওঁ আৰু। তাৰপিছত হ'ব যা বুলি আৰু তেনেকৈ ক'লে। মই বোলো আমাৰ হ'লে মই বোলো আমাৰ বুলিতো চাবলৈ আহিব চাগে, তই সেই তাই আহিলে ভুলতো নোলাবি দেই ভিতৰলৈ। ভিতৰত সোমা বোৱাৰী, ভিতৰত সোমা, মানুহ আহিলে কথা চথা নেপাতিবি দেই, ভাল নহয়। যিখন গালে সেইটো কৃষ্ণ কৃষ্ণ আহা।